তো বন্ধুসকল আপোনালোকক যোৱা ভিডিঅ'টোত কোহিনুৰ থিয়েটাৰৰ কিছুমান দৃশ্য দেখালোঁ দুখন নাটকৰ বিষ্ণুপ্ৰিয়া নাটক আৰু অৰ্ধৰাণী নাটকৰ দেখালোঁ আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মানে আজি শেষৰখন নাট কিন্তু নাটকখন নাচালোঁ শেষত সোমালোঁ আজি থিয়েটাৰত আৰু আজি ইয়াতে অভিনয় কৰা দুজনমান এক্টৰক মই লগ ধৰিম আৰু লগ ধৰি কিবা কিবি সুধিম আৰু কি সুধিলোঁ মানে কি কৰিলোঁ এতিয়া এই ভিডিঅ'টো কমপ্লিটকৈ চালে আপোনালোকে বুজি পাব আৰু চাই থাকক সেইকাৰণে নে কি কয় এই গানটো আচলতে যোৱা নাটকখনেৰে আজিৰ চিন চাওক এয়া আৰম্ভ হৈ গ'ল জীবন দান দিছা আপোনাক নিজতকৈ বেছি ভাল পাইছোঁ কিন্তু ভাল পোৱাৰ নামত মই আপোনাৰ মজিয়াত তেজৰ নৈ বোৱাইছিলোঁ বেকষ্টেজৰ পৰা দেখুৱাই আছোঁ আপোনালোকক থিয়েটাৰ তো পুলিচে পুৰা পিটি আছে একদম মানে পিঠি বহল কৰি দি আছে সেইবিলাক বাদ দিয়ক কিন্তু আপোনাৰ চাওক এনেকেই কৰে এক্টিং ইয়াতে অলপ আগতে বহি আছিলে কিন্তু ইয়াতে ফটককৈ ওলাই যাব লগাত পৰিল তো ওলাই গ'ল আৰু ইয়াতে ধুনীয়াকৈ তো এতিয়া চলি আছে এক্টিং ধুনীয়াকৈ আৰু মই আছোঁ বেক ষ্টেজত চাওক ইয়াতে পুৰা বেক ষ্টেজ ইয়াতে কোনো নাই মই আছোঁ কেৱল আৰু ধুনীয়াকৈ চলি আছে ইফালে আৰু অলপ পিছতে শেষ হ'ব আৰু আপোনালোকৰ মন্তব্যটো জনাম যে কেনে পালে দৰ্শকে তো চাই দিয়ক আমাৰ লগত জয়ন্ত দা আছে বৰ্তমান তো সেইদিনা টাইগাৰৰ এক্টিং কৰিছিলে খুব ধুনীয়া এক্টিং কৰিছিলে মোৰ পাৰ্চনেলি খুব ভাল লাগিল আৰু যিমানজনে কৰিছে আপোনাৰ এক্টিং চবচে মোৰ ভাল লাগিল তো কিবা এটা কৈ দিয়ক দৰ্শকক কিনো ক'ম সকলোকে মই শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেৰিকৈ হ'লেও সকলোৰে দিনবোৰ ভাল হওক সুমধুৰ হওক তাৰ আশা কৰিলোঁ আমাৰ নাটক চাব হওক নাটক চাই খুব ভাল আৰু ইয়াৰ যিখিনি কৰিছে ভিডিঅ' কাম কৰি ব্লগ বনাইছে সকলোৱে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু গোটেইকেইদিন চাইছে থেংক ইউ নাটক খুব ভালকৈ চাই ভাল দৰ্শক এটাই আৰু সকলোৱে ইয়াক ছাপোৰ্ট কৰক ইয়াক যাতে আগুৱাই যাবলৈ সহায় কৰক থেংক ইউ আপোনাকো থেংক ইউ মই প্ৰথমবাৰৰ কাৰণে লগ পালোঁ কিন্তু আগতেও আপোনাৰ এক্টিং চাইছোঁ আমাৰ তাতেও গৈছিলে আপোনাৰ নিশ্চয় মনত নাই কিন্তু আমাৰ তাতে গৈছিলে তো আপোনাৰ এক্টিং খুব ভাল লাগিল আৰু ভৱিষ্যতে আপোনালোকৰ এক্টিং চাই থাকিম এনেকৈ ভিডিঅ' বনাই যাম তো চাই থাকিম কোহিনুৰ থিয়েটাৰ চাই থাকিব সকলোৱে চাব ঠিক আছে তো আমাৰ লগত বৰ্তমান আছে কৃষ্ণমণি নাথ আমাৰ কোহিনুৰ থিয়েটাৰৰ কালি ধুনীয়া এক্টিং কৰিছে অৰ্ধনাৰীত মেইন চৰিত্ৰতে আছিলে অৰ্ধনাৰীত তো আমাৰ দাদাই দুআষাৰ কৈ দিব দৰ্শকৰ কাৰণে কিবা এটা ক'বলৈ বহুত ইচ্ছা আছিল এতিয়া আগতে কৈ দিলে দুআষাৰহে ক'ব দিলে আচ্ছা আপোনাৰতো সময় নাই গতিকে দুআষাৰ ক'ব কওঁ আৰু বেছিকৈ নকওঁ আচ্ছা নাটক চাই যিহেতু ভাল পাইছে দৰ্শকে নিশ্চয় ভাল পাইছে এইটো দৰ্শক আপোনালোকে গমেই পাইছে বহুত দৰ্শক পূৰা সঁহাৰি একদম গম পাওঁ গতিকে আপোনালোকে আহক নাটক চাবলৈ কোহিনুৰ থিয়েটাৰ চাওক এতিয়া মাণিকপুৰত চলি আছে ইয়াৰ পিছত আপোনালোকৰ শুৱালকুছিত আছে ন তো শুৱালকুছিত আছে ইয়াৰ পিছত আৰু মাণিকপুৰত আহি আপোনাৰ কেনেকুৱা লাগিল সেইটো কৈ দিয়ক মাণিকপুৰত আগতেও আহিছোঁ বাবা আগতেও আহিছে ভালেই লাগে ন লক্ষী পূজা হয় ইয়াতে লক্ষী পূজা খুব ভাল হয় মাণিকপুৰত আৰু মাণিকপুৰৰ মানুহবিলাক আমাৰ ৰাজনীতিৰ খুব সৰল জেনেৰেলি বঙাইগাঁও বিজনী পাঞ্জাধাৰী অঞ্চলত মই খুব ভাল পাওঁ আহি আপুনি কঁঠালগুৰিতো গৈছে ইয়াতে কঁঠালগুৰিতো গৈছোঁ তো তো অৰ্ধৰণী নাটকত যিটো আপোনাৰ চৰিত্ৰ আপোনাৰে মানে সকলোতকৈ কষ্টটো বেছি হৈছে আৰু সেইখন নাটক আপোনাৰ ৰ'লটো মানে বিশেষ মানে লেখত ল'বলগীয়া ৰ'ল তো অৰ্ধনাৰী চৰিত্ৰ আপোনাৰ কষ্ট মানে কেনেকুৱা হৈছে মানে আপোনাৰ বোলে প্ৰব্লেম হৈছে নেকি কিবা কৰিবতো লাগিবই আৰু কৰিব লাগিবই এইটো ৰ'ল হয় আপোনাৰ তো কেনেকুৱা লাগিল অৰ্ধনাৰী নাটকখন কৰি মানে আপোনাৰ বেয়া নালাগে সেই নাটকখন সেইখন অৰ্ধনাৰীৰ অৰ্থাৎ ছেকেণ্ড নাইটৰ দিনা এটা নতুন উদ্যমত থকা যায় ৰাতিপুৱাৰ পৰা নিজৰ চেভ কৰি ক্লিয়াৰ হয় সেইদিনা কোনো পাৰ্টি নাৰাখোঁ আলহী ঘৰত খাবলৈ নাযাওঁ দিনত কোনো প্ৰগ্ৰেম নাৰাখোঁ খুব সুস্থভাৱে খুব ক্লিয়াৰলি নিজকে সচেতনাৰে ভালদৰে ৰাখি সুস্থভাৱে গধূলি 5 বজাত আহি মই পেণ্ডেল সোমাওঁ সেই ৰাতিটো
5 বজাৰ পৰা ৰাতি 1টা বজাৰ কাৰণে মই সম্পূৰ্ণ মানে ষ্টেজৰ কাৰণে নিজক ডেডিকেট কৰোঁ আৰু যেনেকুৱা ধৰণে কষ্ট কৰিছে তেনেকুৱা ধৰণে দৰ্শকৰ ৰেছপন্সটো পাইছেনে আপুনি কি বুলি ভাবে মানে পাইছোঁ আৰু দৰ্শকেতো ভাল পাইছে দৰ্শকে ভালেই পায় নাটকখন চোৱাৰ পিছত গিন্দুমত ভিৰ যোৱাকালি গমে পায় হাউচফুল হৈ গৈছে পূৰা একদম ইয়াত বুলি নহয় সকলো ঠাইতে সিমানখিনিয়ে ভিৰ হৈছে সকলো দৰ্শকে আহে আহি সহযোগিতা জনাই ভাল লাগিছে আৰু মই কি কৰিছোঁ পিছৰ কথা সমসাময়িকভাৱে মোৰ দলীয় মোৰ টীমটোৱে আমাৰ কোহিনুৰ ফেমিলিটোৱে খুব সহায় কৰিছে আৰু ষ্টাফে খুব ভাল কাম কৰিছে আৰু অভিনয় সদায় এটা যৌথ কলা অকলশৰে কৰা কাম নহয় সকলোৱে দলবদ্ধভাৱে আমি কাম কৰাৰ কাৰণে আমি সফল হৈছোঁ আৰু গ্ৰেণ্ড ছাকচেছ তপন প্ৰডিউচাৰ ডাইৰেক্টৰ কোহিনুৰ থিয়েটাৰ ঠিক আছে আপোনাক বহুত বহুত ধন্যবাদ মোৰ চেনেলত দুআষাৰ কোৱাৰ কাৰণে তো ভৱিষ্যতেও লগ পাব থেংক ইউ তো আমাৰ লগত আছে বৰ্তমান সিদ্ধান্ত দা আমাৰ কোহিনুৰ থিয়েটাৰৰ মেইন বুলি ক'ব লাগিব বৰ্তমান মেইন এক্টৰ ৰোলত আছে তো সিদ্ধান্ত দাৰ লগত মই দুআষাৰ পাতিবলৈ আহিছোঁ এতিয়া তো দাদা আপুনি প্ৰথমতে কওক আমাৰ মালিকপুৰ অঞ্চলত আহি আপোনাৰ কেনেকুৱা লাগে নমস্কাৰ প্ৰথমতে খুব ভাল লাগিছে মানিকপুৰত আহি আৰু ইয়াৰে বাসিন্দাসকল খুব মৰমীয়াল হয় আৰু আমি 3 দিন ইয়াতে কটালোঁ আমি 3খন নাটক আমি ইয়াতে মঞ্চস্থ কৰিলোঁ কোহিনুৰ থিয়েটাৰ খুব ভালকৈ আমি ৰেছপন্স পাইছোঁ গাঁৱৰ মানুহখিনি খুব ধুনীয়া হয় খুব ভালকৈ আমাক ৰেছপন্স কৰিছে খুব মৰমীয়াল হয় মানুহখিনি খুব ভাল লাগিছে খুব ভাল লাগিছে তো কোহিনুৰ থিয়েটাৰৰ তিনিখন নাটকৰ আপোনাৰ মতে কোনখন বেষ্ট হয় দৰ্শকে কোনখন চাবলৈ আহিব লাগে বেষ্ট বুলি মই এখন নকওঁ 3খন নাটকে খুব ধুনীয়া নাটক তথাপি তাতকৈ বেষ্টটো আছে বেষ্ট মানে এইটো অকল দৰ্শকসকলে ক'ব পাৰিব কোনখন বেষ্ট হয় আমাৰ কাৰণে 3খন নাটকে খুব কষ্ট কৰি জান তথাপি দৰ্শকসকলে আমাৰ গোটেইখন নাটকে মৰম দিছে আশীৰ্বাদ কৰিছে তথাপিও আমাৰ অৰ্জুনাৰী নাটকখন বেছি অলপ মৰম দিয়ে আদৰ দিছে আপোনাৰ মতে দৰ্শকে গোটেইখন নাটকে চাবলৈ আহক নিশ্চয়, নিজে নিশ্চয়। বাছি ল'ব কোনখন বেষ্ট কোনখন হয় বেষ্ট হয় আচ্ছা তো আপোনালোকে বাচিব লাগিব কোনখন নাটক চবচে বেষ্ট হয় তো আপোনাৰতো গোটেইকেইখন নাটকতে একটাতো মেইন ৰোলেই হয় তো আমাৰ সিদ্ধান্ত নলবাৰীৰ ল'ৰা হয় বহুতে ভাবে মানে দূৰৰ বুলি ক'ব কিন্তু আমাৰ ওচৰৰে ল'ৰা হয় নলবাৰীৰ ল'ৰা আমাৰ ওচৰৰে ল'ৰা নলবাৰী চলিয়ে নলবাৰী চলে নলবাৰী ল'ৰা কিবা এটা কৈ দিয়ক আমি ওচৰতে ঘৰৰে চলি আমি ঘৰৰে মানুহ আৰু আহক আপোনালোকে নলবাৰীৰ বাসিন্দা হিচাপে আপোনালোকে মোক মৰম দিয়ক আশীৰ্বাদ কৰক আৰু আপোনালোকে মোক কেমেৰা লাইনত বহুত মৰম আশীৰ্বাদ কৰিছে এনেকৈ মোক ভ্ৰাম্যমান জগত আপোনালোকে মৰম আশীৰ্বাদ কৰিব আশা কৰিছোঁ সদায় কৰি যাব এইটো টেনশ্যন নাই আমাৰ মানিকপুৰবাসীৰ মৰম আপোনালোকে সদায় থাকিব আৰু কি বোলে বৈধান দিছে নেকি ইয়াতে বৈধান বৈধান দিছিল আগত দুদিন বৈধান দিছে কিন্তু আজি দিয়া নাই আজি পুৰা ৰ'দ দিছে হয় নে ভাল লাগছে তো সিদ্ধান্তক বহুত 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 ধন্যবাদ জনালোঁ মোৰ চেনেলত দুআষাৰ কোৱাৰ কাৰণে ভৱিষ্যতেও লগ পাম আপোনাক তো এনেকৈ আগবাঢ়ি যাম থেংক ইউ ছ' মাছ তো এইটো ভিডিঅ'ত এইখিনিয়ে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু অলপ ছাবস্ক্ৰাইবটো কৰি দিবই গাইজ দে বাই বাই